অলৰাইট, নিজৰ পৰিচয়টো দিব। নমস্কাৰ ছাৰ, মোৰ নাম অভিজিত তালুকদাৰ। মোৰ ঘৰ নগাঁও জিলাৰ তৰমুৰাগুৰি গাঁৱত। মই ছাৰ স্কুলিং আমবাগান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ। আৰু ছাৰ মই হায়াৰ ছেকেণ্ডেৰী আমবাগান জুনিয়ৰ কলেজৰ পৰা পাছ কৰিছোঁ ছাৰ। আপোনাৰ কোনটো পেপাৰত ক্লিয়াৰ হৈছে, মানে কোনটো পেপাৰ উত্তীৰ্ণ হৈছে আপুনি? হয় ছাৰ, ছাৰ মই গ্ৰেড 4-ৰ 10 লেভেল আৰু 8 লেভেল দুইটাতে হেৰি কৰিছোঁ দুটা পেপাৰ, মানে কোৱালিফাই পেপাৰ 1 পেপাৰ 2 দুটাতে কোৱালিফাই কৰিছে। অ'কে, হৈছে। আপোনাৰ হায়াৰ ছেকেণ্ডেৰী কিমান চনত উত্তীৰ্ণ হৈছে আপুনি? হয় ছাৰ, 2022 চনত উত্তীৰ্ণ হৈছোঁ। 2022 চনত আপুনি হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে। আপোনাৰ ষ্ট্ৰীম কি আছিলে? ছাৰ আৰ্টছ আছিল। আৰ্টছ আছিলে, অ'কে। চেবাৰ সম্পূৰ্ণ নামটো কি? হয় ছাৰ, আছাম ছেকেণ্ডেৰী ব'ৰ্ড অফ এডুকেশ্যন। চেবাৰ। হয় ছাৰ। অ'কে। এণ্ড আছাম যিটো এছেক বুলি কয়, হায়াৰ ছেকেণ্ডেৰী যিটো পৰীক্ষা তোমাৰ পাতিছিলে, সেইটো হয় বৰ্ডৰ ছাৰ, সম্পূৰ্ণ নামটো কি? আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। এতিয়া ছেবা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল মিলি এটা নতুন বৰ্ড হৈছে, তুমি জানানে? হয় ছাৰ, সেই ছাৰ বস্তুটোৰ নাম কি? সম্পূৰ্ণ নামটো এ কি? এছ এছ আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। Very good. হায়াৰ ছেকেণ্ডেৰীত আপোনাৰ কি চাবজেক্ট আছিলে? হয় ছাৰ, আছামিজ, ইংলিছ, ছাৰ এডুকেশ্যন, পলিটিকেল ছায়েন্স। ইকনমিক্স আছিলে? হয় ছাৰ। অৰ্থবিজ্ঞানৰ পিতৃ কোন? হয় ছাৰ, আদাম স্মিথ। আদাম স্মিথে লিখা এখন গ্ৰন্থৰ নাম জনাব পাৰিব? হয় ছাৰ ৱেল্থ অফ নেশ্যন। ৱেল্থ অফ নেশ্যন, অ'কে। অসমৰ মুঠ মাটিকালি কিমান? হয় ছাৰ, অসমৰ মুঠ মাটিকালি 78,438 কিলোমিটাৰ স্কুৱেৰ। মাইলত সুধিলে কিমান হ'ব? চৰি ছাৰ, মই সঠিককে নাজানো ছাৰ। অ'কে, আৰু অসমত মুঠ কিমানটা সংৰক্ষিত বনাঞ্চল আছে? হয় ছাৰ, 17খন সংৰক্ষিত বনাঞ্চল আছে। আৰু ৰাষ্ট্ৰীয় উদ্যান? ছাৰ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। মাটিকালিৰ ফালৰ পৰা সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনটো? হয় ছাৰ, মাটিকালিৰ ফালৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ ডাঙৰ আছে। অ'কে, আৰু আটাইতকৈ সৰু? আটাইতকৈ সৰু ছাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কিমান বৰ্গ কিলোমিটাৰ মাটিকালি? হয় ছাৰ, 78 কিলোমিটাৰ স্কুৱেৰ। অ'কে, অসমৰ বিধানসভাৰ আসনৰ সংখ্যা কিমান? 26খন ছাৰ। কিমান? 26খন ছাৰ। অ'কে, অসমত বিধান পৰিষদ আছে? চৰি ছাৰ, মই সঠিককে নাজানো। অ'কে, কেইদিনমান আগতে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। হয়, অ'কে, পঞ্চায়ত নিৰ্বাচন কোনে কণ্ডাক্ট কৰে, কোনে পাতে? হয় ছাৰ, ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে। ষ্টেট ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে, অ'কে। ইলেকশ্যন কমিশ্যনক অসমীয়াত কি বুলি কয়? অসম নিৰ্বাচন আয়োগ ছাৰ। অ'কে, আপোনাৰ কি ভাষা জনা আছে, কি ভাষাত আপুনি কথা ক'ব জানে বা লিখিব জানে, পঢ়িব জানে? হয় ছাৰ, অসমীয়া, হিন্দী আৰু অলপমান ইংলিছ আৰু বেংগলী। অ'কে, হিন্দীত নিজৰ জিলাৰ বিষয়ে অলপ জনাব মোক। হয় ছাৰ, मेरा डिस्ट्रिक्ट का नाम नगांव डिस्ट्रिक्ट है और हमारे डिस्ट्रिक्ट में प्रसिद्ध महापुरुष श्रीमंत शंकरदेव का जन्मस्थान बरदोआ थान है और सबसे बड़े शिवलिंग महामृत्युंजय टेम्पल है। और सर काजीरंगा राष्ट्रीय उद्यान का कुछ अंश नगांव डिस्ट्रिक्ट। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? হয় ছাৰ,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ছাৰ 1449 চনত হৈছিল। ভাৰতৰ মুঠ কিমানটা ৰাজ্য আৰু কিমানটা কেন্দ্ৰশাসিত অঞ্চল আছে? হয় ছাৰ, ভাৰতৰ মুঠ 28খন ৰাজ্য আছে ছাৰ, আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ছাৰ। ম্যানমাৰ অসমৰ কোনফালে? হয় ছাৰ, ছাৰ ছাৰ সাউথ ইষ্টত আছে। আহোম ৰাজত্ব কালৰ শেষ ৰজাজনৰ নাম? হয় ছাৰ, অসমৰ শেষ ৰাজত্বকালৰ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ ছাৰ। আপোনাৰ হবি কি বুলি কৈছিলে? ছাৰ মোৰ হবি, মই কুকিং কৰি ভাল পাওঁ ছাৰ। কি শুনি পোৱা নাই আকৌ। ছাৰ মই এনে ঘৰতে ছাৰ যিকোনো খোৱা বস্তুবোৰ মই বনাই ভাল পাওঁ, আৰু নতুন নতুন ইউটিউবৰ পৰা বা যিকোনো বস্তুবোৰ শিকি মই বনাই ভাল পাওঁ ছাৰ। এতিয়ালৈকে কি বনাইছে আপুনি? হয় ছাৰ, ছাৰ মই এনে পায়স, হালোৱা, তাৰপিছতে ছাৰ ম'ম' এইবোৰ মই বনাই। আহ, বাঁহেৰে নিৰ্মাণ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম ক'ব পাৰিব নেকি? হয় ছাৰ, ছাৰ চেপা ছাৰ। ঠিক আছে, মই ইমপ্ৰেশ্যনটো দিছোঁ। চ' your ফিডবেক মই এতিয়া দিছোঁ তোমাৰ। ফিডবেকটো বেচিকেলি মই ঠিক বুলি ক'ম, ঠিকে আছে। ইন্ট্ৰডাকশ্যনটো ঠিকে আছিলে, এণ্ড যিদৰে ৰিপ্ৰেজেণ্ট কৰিছে সেইটোও ঠিকে আছে, কিন্তু ক'ৰবাত জিকে কুৱেশ্যন বিলাক অলপ চাব লাগিব, ঠিক আছে। আৰু যদি কোনো কুৱেশ্যন মানে নাজানে, আপুনি উত্তৰটো নাজানে সঠিকভাৱে, বহুত সময় নল'ব, ঠিক আছে। যদি আনচাৰটো কৰিব পাৰিছে 1-2 ছেকেণ্ড বা 3 ছেকেণ্ডৰ ভিতৰত যদি ক'ব পাৰিছে কৈ দিব, আদাৰৱাইজ আপুনি ক'ব যে মোৰ বৰ্তমান মনত পৰা নাই, বা যদি টপিকটো আপোনাৰ জনা নাই তেতিয়া আপুনি কৈ দিব যে মোৰ এইটো জনা নাই, ঠিক আছে। এণ্ড বডি লেংগুৱেজ এনে ঠিক আছে, মাজতে অলপ নাৰ্ভাছ ফিল হোৱা যেন পাইছোঁ মই, চ' উইচ ইজ নৰ্মেল, একো ডাঙৰ কথা নহয়। আৰু 2-এটামান ভয় বাজিলে বা অলপ প্ৰেক্টিচ কৰিলে আহি যাব। বাকী এনে ওভাৰঅল ঠিকে আছে, অলপ গ্ৰুমিং মেইনটেইন কৰি যাব। এনে বৰ্তমানো ঠিকে আছে, কিন্তু তথাপি যেতিয়া ফাইনেল ভাইভাত যাব তেতিয়া আৰু গ্ৰুমিংটো মেইনটেইন কৰিব। এনে বগা চাৰ্ট পিন্ধিয়ে যাব চাগে? হয় ছাৰ, ছাৰ মই ভাবিছোঁ বগা আৰু ব্লেক পেণ্ট আৰু ব্লেক শ্বুজ। অ'কে, পিন্ধিব পাৰে, অসুবিধা নাই। আৰু মই অলৰেডি এটা ড্ৰেছ কোডৰ ওপৰত ভিডিঅ' দিছোঁ, পাৰিলে সেই ভিডিঅ'টো এবাৰ চাই ল'ব, ঠিক আছে। হয় ছাৰ, ব্লু স্কাই ব্লু চাৰ্টৰ লগত ব্লেক পেণ্ট মিলিবনে ছাৰ? মিলিব, মই টোটেল ড্ৰেছ কোডটো বুজাই দিছোঁ আপোনাৰ কেনেকুৱা হ'ব লাগে বা কেনেকৈ আপোনালোকে পিন্ধিব পাৰে। চ' সেই ভিডিঅ'টো এবাৰ চাই ল'লে হ'ল। এনে বাকী ইমপ্ৰেশ্যন ঠিকে আছে অভাৰঅল। যদি মই 15ৰ ভিতৰত নম্বৰ দিব লাগে তেন্তে মই 8 মান নম্বৰ দিম, ঠিক আছে, 8। আৰু এটা কথা ক'বলৈ থাকি গ'ল, সেইটো হৈছে যে কুৱেশ্যন মই যেতিয়া অসমীয়াত সুধিম, আনচাৰটো অসমীয়াতে দিব, ইংৰাজীত নিদিব, ঠিক আছে। মাজতে মানে ইংৰাজীটো আৰম্ভ নকৰিব। যেনেকে মই কিবা এটা কুৱেশ্যন সুধিছিলো, তেতিয়া আপুনি ইংৰাজীত উত্তৰটো দিছিলে, চ' তেনেকুৱা নকৰিব। মানে পাৰিলে যিমান দূৰ পাৰে অসমীয়াত, যদি কনভাৰচেচনটো অসমীয়াত চলি আছে তেতিয়া যিমান দূৰ পাৰিছে আপুনি অসমীয়াতে কণ্টিনিউ কৰিব, ঠিক আছে। মাজতে চুইচ নকৰিব। অ'কে, ঠিক আছে, থেংক ইউ।